হেল্ল' ফ্ৰেণ্ডছ, আজি কাকীৰ এখন উদং পথাৰ আপোনালোকক প্ৰথমে দেখাই লৈছোঁ। এই পথাৰখনৰ মাজত মই আছোঁ। ইতিমধ্যে খেতিয়কসকলে পথাৰৰ পৰা খেতিবোৰ চপাই পেলাই পথাৰ মুকলি কৰি দিছে। খুব এটা সুন্দৰ পৰিৱেশ, নিৰ্জন পৰিৱেশ। আৰু এই পথাৰৰ মাজৰ পৰাই মই অসমৰ জনপ্ৰিয় উদীয়মান স্বনামধন্য কবি প্ৰণৱ দাৰ এটি কবিতা আবৃত্তি কৰিবলৈ সামান্য প্ৰয়াস কৰিছোঁ। ভুল ত্ৰুটিটো অৱশ্যে হ'বই, সেইখিনি আপোনালোকে মাৰ্জনা কৰিব। কবিতাৰ শিৰোনাম সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো, তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰীৰ পাৰ, অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা, মোৰ একোৱেৰে মন নাচি বহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবা হওঁ। তুমি কি ভাল পোৱা গৰমত, চিত্ৰা, মেৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ, ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষু মানুহবোৰ মই সহিব নোৱাৰোঁ। ৮০ৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা, তেওঁলোকক কিমান বাৰ উলংগ কৰা হৈছিল আন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰেটি খাম, বন্ধুসকলে মোক জোকায়, কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত প্ৰেমৰ ঠিকনা। তুমি কেতিয়াবা চিচিফাছৰ সাধু শুনিছানে, স্পাৰ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে শিক্ষক বাইৰন, টিভিত মৰে খেতিয়ক কিটছ, উতনুৱা শ্যালী নিৰুদিষ্ট হয়। মহানগৰীৰ মৌনী বুদ্ধ, মৃত ঈশ্বৰ, ক্ৰুশবিদ্ধ যীশু। তুমি হিটমতক কেতিয়াবা হাত দুখন খুজিছিলানে, লুৰকাক, নেৰুদাক? খাবা, খোৱা মোৰ হৃদয়ৰ আচিয়াৰ ভদকা, খায়ে জানোচা হাঁহিৰ খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। সাগৰিকা, তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা অৰণ্যৰ সেউজীয়া আৰু পথাৰৰ দুখ। শোষণৰ ভৰত তেওঁ এজন কুজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই? এদিন তুমিও গুচি যাবা মোৰ বুকুৰ ৰক্ত জবা ছিগি, জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ আং চাং চুকি দি যাবা মোৰ কলমত তেজৰ চিয়াহী, বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? ধন্যবাদ।